Guys, welcome back to my channel. আজি আমি এঠাইলৈ গৈ আছো তো ক'ত গৈ আছো কি কৰি আছো সম্পূৰ্ণখিনি ব্লগটো চাই থাকক আপোনালোকে দেখিব ক'ত কি হৈ থাকে আৰু থাম্বনেইলটো দেখি চাগে আপোনালোকে গমেই পাইছে ক'ত গৈ আছো তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এইখনে হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আৰু ব্ৰহ্মপুত্ৰ নদীখনৰে এনেকৈ আমি ব্ৰিজৰ ওপৰেৰে গৈ আছো দেখিছে আপোনালোকে আৰু মোৰ ৰাইট সাইডে আছে এইখন শৰাইঘাট দলং আৰু নতুনকৈ যোনখন ব্ৰিজ বনাইছে এইখন হয় নতুনকৈ ব্ৰিজ বনোৱাখন আৰু লগতে ব্ৰহ্মপুত্ৰ নৈ বুলি ক'লেতো আৰু ক'বই নালাগে আৰু আমাৰ সৰু ল'ৰা এটাৰ পৰা ৱৰ্ল্ডৰ সকলো মানুহে চবেই জানে ব্ৰহ্মপুত্ৰ নৈ বুলি ক'লে অসমৰ তো কি ধুনীয়া এয়া ভিউ সেইপিনে পাহাৰবিলাক ৰাইট সাইডে শৰাইঘাট দলংখন বহুত ডাঙৰ পুখুৰী দেখিছে এয়া কাছো বৰ্তমান আছোঁ হয়গ্ৰীৱ মাধৱ মন্দিৰত হাজোৰ আৰু ইয়াতে বহুত ধৰণৰ মাছ আছে আৰু লকডাউনৰ সময়ত আপোনালোকে গম পাইছিল নে ইয়াতে যে মাছবোৰ মৰিছিল নিউজত পাইছিলোঁ আমি আৰু আপোনালোকো পাইছিল নে নাই নেজানো আপোনালোকে কমেণ্ট কৰি জনাব এই মন্দিৰটো ৰজা মহাৰজাৰ দিনৰে হয় তো এতিয়া মই আপোনালোকক ইতিহাস নকওঁ আপোনালোকে সকলোৱে জানে ইয়াৰ ইতিহাস তো বলক এনেকৈ চাই যাওঁ এয়া আমাৰ চবৰে পূজা কমপ্লিট আমাৰ তিনিওটা মালা চালা পূৰা দি দিছে আমাক পেনো দি দিছে আমাৰ পূজা কমপ্লিট এয়া আছিলে মাধৱ মন্দিৰ হাজোৰ এতিয়া ক'লৈ যাওঁ আপোনালোকে চাই থাকক আমাৰ মাধৱ মন্দিৰ চোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ পুৱামক্কালে তো মাধৱ মন্দিৰটো আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি প্লিজ জনাব আপোনালোকে আৰু কোনে কোনে মাধৱ মন্দিৰলৈ আগতে আহিছে সিহঁতো ক'ব ইয়াত পূজা কৰি কেনে পাইছে খুব ধুনীয়া ৰোড এয়া পুৱামক্কা যোৱা ৰাস্তাটো খুব ধুনীয়া হয় ওপৰলৈ এনেকৈ পাহাৰলৈ গৈ থাকিব লাগে আৰু এনেকৈ পাহাৰলৈ গৈ থাকোঁতে কি টাৰ্ণিংবিলাক আছে টাৰ্ণিংবিলাক খুব ধুনীয়া হয় ইয়াৰ চাইডে চাইডে পাহাৰ চাইডে চাইডে গছ এনেকৈ পাহাৰৰ মাজে মাজে ৰাস্তাটো ৰাস্তাটো খুবেই ঠেক হয় তো দুখন যদি গাড়ী আহে সিপিনৰ পৰা যদি গাড়ী আহে তেতিয়াহ'লে অকণমান অসুবিধা হয় এয়া দেখিছে আমাৰ গাড়ী আহিছে অকণমান ৰৈ দিব লগা নিচিনা হ'ল আমি তো ৰাস্তাটো যিহেতু ঠেক তো লাহে লাহে গৈ থাকিব লগা হৈছে যাতে সিপিনৰ পৰা গাড়ী আহিলে আমি ৰখাব পাৰোঁ তো এনেকৈ আমি এতিয়া গৈ আছোঁ এইটোৱে হৈছে হাজোত থকা পুৱামক্কাটো এতিয়া আমি ভিতৰলৈ গৈ দিওঁ এনেকুৱা হয় ইয়াত ভিতৰৰ পৰিৱেশ পুৱামক্কাৰ এতিয়া আমি পালোঁ দৌলগোবিন্দ মন্দিৰ এয়া আমি এতিয়া প্ৰৱেশ কৰি আছোঁ দৌলগোবিন্দ মন্দিৰ এয়া এনেকুৱা হয় মন্দিৰটো তো এনেকুৱা হয় ইয়াৰ পৰিৱেশ দৌলগোবিন্দ মন্দিৰত আমি আহিলোঁ আহি মেলি এয়া আমি এতিয়া প্ৰৱেশ কৰিলোঁ এটা পূজা চূজা কৰিম এতিয়া আমি তো এনেকুৱা ঘূৰিয়ে আছোঁ ভিডিঅ'টোত দেখি আছে আপোনালোকে আমি কেৱল ঘূৰিয়ে আছোঁ খোৱা মেলাও হৈ গ'ল ৰেষ্ট লোৱাও হৈ গ'ল এতিয়া ইভিনিঙে হৈ গ'ল তো ইভিনিঙত আমি এটা সুন্দৰ ধুনীয়া জেগালৈ গৈ আছোঁ বৰ্তমান আমিন গাঁৱৰে হয়
তো বলক আপোনালোকৰ সেই জেগালৈ তো খুব ধুনীয়া আপোনালোকৰ চাই কেনে পায় সেইটো মোক জনাবলৈ নাপাহৰিব আমি আহিছোঁ হৰে কৃষ্ণ মন্দিৰলৈ এয়া নৰ্থ গুৱাহাটীত যোনটো আছে হৰে কৃষ্ণ মন্দিৰ তালৈ আহিছোঁ আমি এয়া আৰু এইপিনে আছে GNRC বৰ্তমান আমি আহিছোঁ হৰে কৃষ্ণ মন্দিৰলৈ আৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ইয়ালৈ হৰে কৃষ্ণ মন্দিৰলৈ এয়া আছে আমিন গাঁৱত নৰ্থ গুৱাহাটীত তো এয়া পৰিৱেশ এনেকৈ এতিয়া আমি এনেকৈ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ এনেকৈ চিৰিৰে বিল্ডিঙৰ ওপৰত হয় মন্দিৰটো তো সেয়েহে আমি এনেকৈ চিৰিৰে বগাই গৈ আছোঁ মন্দিৰলৈ এনেকৈ গৈ নৰ্থ গুৱাহাটীৰ ভিউ পাহাৰবিলাক এয়া এনেকৈ আৰু তলৰ দৃশ্য এয়া আৰু এনেকৈ আৰু এটা চিৰি আছে এনেকৈ ওপৰত যাব পাৰি আমি এনেকৈ গৈ আছোঁ এতিয়া আৰু ফাইনেলি পাই গ'লোঁ ইয়াৰ পৰিৱেশ চাওঁ এনেকৈও যাব পাৰি এনেকৈ গাইজ বহুতে মানুহ ইয়াতে কেনেকুৱা ভিৰ আৰু ইয়াতে আৰু একো নকওঁ এতিয়া পূৰা হাল্লা হৈ আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক হ'ল হৰে কৃষ্ণ মন্দিৰটো এনেকৈ আৰু লগতে হৰে কৃষ্ণ মন্দিৰৰ পৰা দেখা পায় বাট মই দেখি আছোঁ কেমেৰাই বাদ এই বগা বগা যে দেখি আছে আপোনালোকে সেয়া হ'ল বুদ্ধ মন্দিৰটো পূৰ্ণ মন্দিৰটো এনেকৈ দেখা যায় হৰে কৃষ্ণ মন্দিৰ আপোনালোকো আহিব এইটো আমিন গাঁৱত আছে নৰ্থ গুৱাহাটীত GNRC ওচৰতে আছে আপোনালোকে সকলো আহিব এনেকুৱা হয় ভিউটো ইয়াৰ আৰু লগতে এনেকৈ তলৰ ভিউ এনেকৈ চিৰিৰে উঠি আহিব লাগে এনেকৈ দেখিছে কি ধুনীয়াকৈ সজাই মিলাই ৰাখিছে আৰু ইপিনে জোতা চেণ্ডেল ৰাখিব লাগে গাইজ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু আজি নৰ্থ গুৱাহাটী বহুত ঘূৰিলোঁ তো কেনে পালে নাজানো আপোনালোকে ক'ত ক'ত ঘূৰিলোঁ কি কি কৰিলোঁ সকলোখিনি দেখালোঁ আপোনালোকক তো কেনে পালে কমেণ্ট কৰি জনাব আপোনালোকে আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আপোনালোকে